খিলঞ্জীয়াই বহুৰূপী হৈ কৰি আছে আমাক শোষণ। বিষ্ণুৰাভাদেৱে তাহানিয়ে কৈছিল, রাজ্যে আছে দুইটি পাথা, একটি কালো একটি সাদা। রাজ্যের যদি মঙ্গল চাও, দুইটি পাথায় বলি দাও। অসমৰ পৰা বগা বঙাল ইংৰাজ তাহানিয়ে গ'ল, ইংৰাজ তাহানিয়ে গ'ল। পিছে কাকতি ফৰিং ৰূপী কলা বঙালে নানা কৌশলেৰে জ্বলা কলা কৰি আছে অসমীয়া খিলঞ্জীয়া। তাতেই এচাম অসমৰ বদন বিভীষণে পশ্চিমীয়া বঙালৰ সতে মিলি চুক্তি কৰে ৭১ চনলৈ অবৈধ বিদেশীক ৰাখিবলে। ধ্বংস কৰিলে নিশ্চিত অসমৰ, ধ্বংস কৰিলে নিশ্চিত, মৃত্যু কৰিলে নিশ্চিত অসমীয়াৰ, মৃত্যু কৰিলে নিশ্চিত। কৌটি টকাৰ চান্দা তুলি ডকচি খাই সিহঁতে কয় ৭১ৰ পিছত অহাসকলহে বিদেশী। হাই হাই হাই, বিদেশীৰ নাম নাগৰিক পঞ্জীত ভৰাই বিদেশী মুক্ত বুলি আস্ফালন কৰি নিজৰ অপৰাধ লুকুৱাই। কি হ'ব মোৰ আই মাতৃভূমি, কি হ'ব মোৰ ভাই অসমীয়াৰ, খিলঞ্জীয়াৰ গোলাম কৰোঁতাসকলেই দেখোন আজি বৰ নেতা। এনে ঘটনা পৃথিৱীত বিৰলে আই। উঠা জাগা খিলঞ্জীয়া, নিজৰ অধিকাৰ ক্ষমতা প্ৰতিষ্ঠাৰ বাবে অৰ্জুনৰ ৰূপ ধৰি বজিব লাগিব তই। দ্ৰোণাচাৰ্যৰূপী লেখক বুদ্ধিজীৱীহঁতক, পিতামহৰূপী ছদ্মবেশী জাতীয়তাবাদীহঁতক, নহ'লে নাথাকিব অসম দেশ, নাথাকিব অসমৰ খিলঞ্জীয়া। খিলঞ্জীয়া জাতিৰ আজন্ম অধিকাৰ আৰু ক্ষমতা প্ৰতিষ্ঠাৰ বাবে অসমৰ ৯০টা জনগোষ্ঠীয় সংগঠনৰ সমৰ্থনত গঠিত অসম সন্মিলিত মহাসংঘৰ আজি মহাসংঘই কৰিছে পণ, আজি মহাসংঘই কৰিছে পণ। হে মোৰ প্ৰিয় খিলঞ্জীয়া জনগণ, মহাসংঘৰ পতাকা তললৈ আহা, আজৰি অনা গৃহভূমি পৰিচালনাৰ ক্ষমতা। উঠা জাগা হে মোৰ প্ৰিয় জনগণ, উঠা জাগা হে মোৰ প্ৰিয় জনগণ।